ক'ত যাই আছো আমি দণ্ডা আমি দীপৰ বিল পক্ষী উদ্যান কিহৰ কাৰণে গৈ আছো এই মানে এটা অফিচিয়েল চঙৰ শ্বুটিঙৰ কাৰণে তো জানাই দেখোন আৰু বোলে আছে মিনাল ভাই মিনালক সুধি দি গাড়ী চলাই আছে বঢ়িয়া একদম আমি চাবা যাম এই শ্বুটিং কৰিব আমি চাম আৰু আমি গাড়ীৰ পৰা নামি কিনে পাই গ'লো ইয়াত নাৰিকলি মন্দিৰ আৰু এইটো হৈছে শিৱ মন্দিৰ আৰু দৰঙৰ বিখ্যাত মন্দিৰ এটা এইটো হৈছে নাৰিকলি মন্দিৰ গতিকে আমি নাৰিকলি মন্দিৰৰ পৰা এতিয়া আকৌ তালৈ যাত্ৰা কৰিম দীপৰ বিললৈ তো চাই থাকিবচোন মজা ইণ্টাৰেষ্টিং ব্লগ হ'ব এইটো আমাৰ ডেষ্টিনেশ্যন আছিলে দীপৰ বিল কিন্তু লোকেশ্যনটো চেঞ্জ কৰা হৈ গ'ল এছাম ইঞ্জিনিয়াৰিং কলেজ জালুকবাৰীৰ ওচৰতে তো তালৈ গৈ আছোঁ বলক আৰু এইফালে দেখিছে পূজা MDR পাপু আৰু পূজাক আপোনালোকে দেখি থাকে খুব ধুনীয়া ডেন্স কৰে পূজাই মেকআপ লৈ আছে আৰু পূজা হ'ব হিৰ'ইন আৰু আমাৰ ডন ভাই হ'ব হিৰ' তো চাই থাককচোন এইফালে পাপু আছে পাপু পুৰা মোবাইলত ব্যস্ত চাওক আৰু আপুনি কি লগাই আছে এতিয়া ফাউণ্ডেশ্যন দাদা আপোনাৰ অনুভৱ কেনেকুৱা ভাল লাগিছে আৰু ডনৰ মেকআপ কৰি থকাৰ পিছতেই আমি গ'লোঁ শ্বুটিংস্থলীত এয়া দেখিছে কেমেৰামেনে কেমেৰা লৈ ৰেডি আৰু পাপু ভাই ডাইৰেকশ্যন কৰিব এই গীতটি চৰি ভিডিঅ'টি পাপু ভাই কেনেকুৱা লাগিছে ভাল লাগিছে মোক কিমান দেখুৱাই থাকিম এইফালে দেখিছে নহয় ছিংগাৰ দেখাই নাপালে ছিংগাৰ ৰেডি ধূপ লৈ আৰু এতিয়া ফাইনেলি 3 ঘণ্টাৰ মূৰত শ্বুটিং আৰম্ভ হ'ব মানে আমি 8টাতে আহি পালোঁ এইখিনি 8টাৰ পৰা মেকআপ কৰোঁতে বা পাপু পূজা হওঁতে বহুত সময় লাগি গ'ল তো ফাইনেলি 3 ঘণ্টাৰ মূৰত এতিয়া শ্বুটিং হ'ব মই দেখাবলৈ চেষ্টা কৰিম বিয়ানা চিনসমূহ চাই থাকিব সকলোৱে আৰু আমি আছোঁ ধুনীয়া লোকেশ্যনত এইফালে পূজা পাতল আৰম্ভ হ'ব যিহেতু শ্বুটিংটো এতিয়া হ'ব দিনটো যাতে শুভ হয় তাৰে কামনাৰে এয়া চাওকচোন কৰিব আহিছোঁ তো সেইটো কাৰণতে ভগৱানৰ ওচৰত আল্লাহৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে ভিডিঅ'টো গোটেইখিনি ভালে ভালে হৈ যায় আৰু অসমৰ ৰাইজে ভাৰতবৰ্ষৰ গোটেই ৰাইজে যাতে ভিডিঅ'টো আঁকোৱালি লয় আৰু আমাৰ লগত আছে পূজা আছে পাপু আছে আমাৰ পূজা পাপু মামা আছে তাৰপিছত ডন আছে তুমি এনো পাৰিছা ফুল হৈ ফুলি আছা হৃদয়তে মৰমৰে কলিজা এতিয়া আৰম্ভ হ'ব শ্বুটিং চাই থাকক এই ডনৰ মোবাইল লৈ লওঁ আৰু এইফালে আমাৰ ডন চালৈ ৰেডি কেনেকুৱা লাগছে একদম মজা আৰু এইফালে পূজাই পুৰা মেকআপ কৰি আছে কেনেকুৱা লাগিছে পাপু ভাই ব্লগ কৰিছা নেকি সৰু সুৰা অলপ চলপ কৰা মানে ছিংগাৰৰ পৰা ডাইৰেক্ট কেমেৰামেন নেকি এইবাৰ আজিকালি অল এভৰিথিং হ'ব অল চাইডাৰ তেতিয়া বেছি ফাষ্ট কাম হয় কামবিলাক ফাষ্ট হয় তাকেতো অলৰাউণ্ডাৰ আৰু ন অলৰাউণ্ডাৰ চেঞ্জ কৰি আছে আৰু মই যিটো দেখাই আছোঁ যে গীতটোৰ বিয়ানা চিন দেখাই আছোঁ আৰু এই যিটো গীত আছিলে গীতটো গাইছে এইফালে মোৰ লগত আছে গীতটোৰ যিজনে গাইছে গণদীপ কাকতি নমস্কাৰ এতিয়া তুমি গীতটো লৈ কি ক'বা গীতটো লৈ বৰ্তমান বহুত গৰম বুলি ক'ম সাংঘাতিক গৰম পৰিছে আজি খাব লাগিছে আৰু বহুত ভাল লাগিছে গোটেইখিনি আহিছে আজি আমাৰ পাপু পূজা মিটু জুবেৰ গোটেইখিনি ডন আছে আমাৰ এইফালে আছে মিনাল ভাই মৰম লগা ইউটিউবাৰ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গীতটোৰ কথা ক'বলৈ গ'লে এটি মোৰ মানে বিৰাট ভাল লগা মানে এটা সপোনৰ গীত বুলি ক'ব পাৰি আৰু গীতটো মানে কি বহুত বছৰ মানে মোটামুটি প্ৰায় 1.5 বছৰমান আগৰ পৰা পৰিকল্পনা যে ভিডিঅ' কৰিম গানটো ভাল হ'ব অসমৰ ৰাইজে আঁকোৱালি ল'ব আৰু যিকেইটাই শুনিছে সকলোৱে ভালেই পাইছে ফিডবেকটো ভালেই পাইছে মই শুনিছোঁ ভাল লাগিছে থেংক ইউ আৰু সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু তুমি কিমান আশাবাদী মইতো আশা কৰিছোঁ আশাহে কৰিব পাৰোঁ আৰু দিয়কচোন ন হেৰিৰ পৰা তো এতিয়া ৰাইজে কেনেকৈ সঁহাৰি দিয়ে তোমালোকে হেল্প কৰিব লাগিব আমাৰ আছে আমিতো আছে বাৰু কৰিব লাগিব তেনেকৈ আৰু
চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, গোটেইখিনি কৰি দিব যিমান আছে বেল চেল চব। আৰু যদি ভিডিঅ'টো ক'ত পাব? ভিডিঅ'টো মোৰ চেনেলতে থাকিব, গণদীপ মিউজিকেল বুলি আছে বা গণদীপ কাকতি বুলি লিখি দিলেও মোৰ চেনেলটো পাই যাব। অ'কে, ডাইৰেক্ট লিখি দিলে। ঠিক আছে দিয়া। অ'কে, শ্বুটিংটো হৈ গ'ল। এতিয়া আমি আন এটা বেলেগ ঠাইলৈ গৈ আছোঁ। ক'ত গৈ আছোঁ দেখাই আছোঁ আপোনালোকক, চাই থাককচোন। ভালেই লাগে। কিলি পাইটো কি বুলি কয়? কি খোপা এইটো? নাম থাকে নহয়, মডাৰ্ণ খোপা। মেকআপ লৈ আছে। কেনেকুৱা লাগিছে পূজা? ভাল লাগিছে। কি ক'বা? ভিডিঅ'টো ভালেই হৈছে, শ্বুটিং ভালে চলি আছে। ভিডিঅ'টো ভালেই হ'ব লাগে, ৰাইজে যাতে আমাক বহুত মৰম চেনেহ দিয়ে আৰু ভিডিঅ'টো আদৰি লয়। কিবা ক'বা নেকি? কেমেৰাটো হয়। এয়া ৰাস্তাত মানে এনফিল্ড লৈ কেনে শ্বুটিং চলি আছে। কিহৰ কাৰণে? হিৰ'ইনে হাঁহি আছে। পাপু কিবা এটা কৈ দিব। ভাস্কৰে মেছেজ কৰি থাকি হোৱাটছএপত যাম বুলি কৈ আছিলে আমাৰ তালৈ, যোৱাটো হোৱাই নাই। কিন্তু আজি হঠাৎ ভবা নাছিলোঁ, পাই গ'লোঁ, বহুত ভাল লাগিছে। আৰু যাবা আমাৰ ঘৰলৈ? নিশ্চয় যাম। আৰু তুমি আৰু পূজাই এনেই মানে দেখা যায় সচৰাচৰ কৰি থাকা, কিন্তু আজি পূজাই বেলেগকৈ আছে। একো নাই, এইটো এক্টিঙত চলি যায়। বুম ভিডিঅ' বনাই, বুম বুম বুলি ক'লো আৰু চাবা চাবা। আমাৰে ল'ৰা ন? আমাৰ অসমৰ ল'ৰা চব উঠি যাব লাগে, সেইটোৱে। হিংসা ভাৱ ৰাখি আৰু কাৰোবাৰ লাভ নাই, ভাল লাভ নাই। তোমাৰ বেয়া লাগিছে, তেনেকুৱা একো কাম নাই। চবৰ ভাল কৰা, ভগৱানক পূজা কৰা, তেতিয়া ভগৱান মান্তি হয়। কাৰোবাক বেয়া কৰি ভগৱানক পূজা কৰিলা। খুব ভাল কথা কৈছে দেই বন্ধুৱে। ভাল লাগিছে ন? ভাল লাগিছে, ভাল লাগিছে। আৰু ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্ম কৰিছে ন? শ্বৰ্ট ফিল্ম প্ৰেমৰ চাইছোঁ, এখন চাইছোঁ। আৰু ৰিচেণ্টলি আকৌ এখন আহি আছে। নামটো কি হ'ব? নামটো ভবা নাই, এই শ্বুটিং কৰি থকা তই ডেছক্ৰিপশ্যনত লিংকটো দি দিবি বাবুদাৰ, দিম। মানুহে ভিজিট কৰিব আৰু। প্ৰেমৰ প্ৰতিশোধখন দি দিবা লিংকটো। ভাই কেনেকুৱা লাগিছে গাড়ী কেনে? যেতিয়া আমি দেখোঁ যে গীতবিলাকত বৰষুণৰ শ্বট দিয়া হয়, মানে বৰষুণৰ চিন দেখুওৱা হয়, গতিকে বৰষুণৰ চিন এটা কৰোঁতে কি কৰিবলগীয়া হয় সকলো দেখাবলৈ খুজি আছোঁ। ইয়াত চাওকচোন, মোৰ পিছফালে মানে বৰষুণৰ শ্বটটো যেনেকৈ লোৱা হয় সেইটো কথা এইফালে দেখাই আছে। ইয়াত পানী ঢালি আছে, এইফালে অজদাই পানী ঢালি আছে। পানী ঢালিয়ে মানে বৰষুণৰ যিটো ফিল্ডটো দেখুৱাই মানে। আৰু আমি ভাবোঁ যে বৰষুণটো সঁচাকৈ দি আছে, কিন্তু বৰষুণটো নিদিয়ে। এই ওপৰত দেখিছে উঠি আছে, ইয়াত বান্দৰৰ নিচিনা উঠি আছে ওপৰত। আৰু এইবাৰ পাপু ব্লগ কৰিছে। ব্লগ কৰি আছোঁ। আৰু এইখন হৈছে সেইখন বাছ, যিখন বাছত মই উঠি পেলাই গৈছিলোঁ কলকাতালৈ, আৰু এতিয়া বাছখনটো বেয়াই হৈ গ'ল। লাগি থাকা। আৰু মানুহ পিটি ফুৰি অৱস্থা নাইকিয়া হৈছে, কি ক'বা? একদম পুৰা জ্বৰ হয় নেকি চিন্তা লাগি আছে। চুলি এখন ভিজি গৈছে। মোৰ মোবাইলটো লৈ বৰষুণ দিছে, এইকেইটা বৰষুণ দিয়া মানুহ। এইখিনিত আকৌ বৰষুণ নাই, এইফালে আছে, এইফালে আছে। তিনিটামান লাগিছিলে বৰষুণ আহিব। মোৰ বুকুৰ অনুভৱ ৰঙে খেলে। বহুত সময়ৰ পিছত বৰ্তমান শ্বুটিং শেষ হ'ল, আৰু সকলোৱে মিলি এটি ফটো উঠিছোঁ মানে গোটেইকেইটা। আৰু ডনক কিবা কিবি কৈ আছে। এইখিনি আছিল ব্লগটো। যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এতিয়া আমি ঘৰ অভিমুখে ৰাওনা হ'লোঁ বহুত সময়ৰ মূৰত। তো ভিডিঅ'টো কেনেকৈ পাইছে জনাব, মাতটো অলপ বেয়া হ'ব পাৰে মোৰ। থেংক ইউ, বাই বাই।